আপোনালোক সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো একেবাৰে ৰাতিপুৱা আৰম্ভ কৰিছোঁ কাৰণ আজি তোৰটো পাহি আছে মামাকৰ ঘৰৰ পৰা ফাইনেলি 15 দিন থকাৰ পিছত আজি আহিছে যোনটো ল'ৰাই মাকক এক মিনিটো নেদেখাকৈ থাকিব নোৱাৰে মা গৈ থাকে সি 15 দিন থাকি আহিছে আৰু এইফালে দেখিছেনে মাংস লৈ লৈছোঁ লোকেল মুৰ্গী কালি কটাই আনিলোঁ আৰু এইফালে লেগ পিচ এটা লৈছোঁ টুপিবৰ কাৰণে কাৰণ সি আহিছে বহুত বেছি লেগ পিচ ভাল পায় বিচাৰিব মাংস মা লেগ পিচ আছেনে সেইকাৰণে তাৰ কাৰণে এটা লেগ পিচ আৰু আজি মই মাংস যে একেবাৰে চিম্পলকৈ বনাম মাংস বুলিয়ে নহয় যিকোনো বস্তু আজি একেবাৰে চিম্পল বনাম কাৰণ মোৰ দেউতা অসুস্থ আৰু ভাগ্য দেউতাও সেই একে দেউতা দুদিনমানৰ আগত যোৰহাটৰ পৰা আহিছেহে গা দেখাই পিনে এতিয়া বাৰু অকণমান ভাল পাইছে সেইকাৰণে একেবাৰে চিম্পলকৈ বনাম মাংস বনাম দালি বনাম আৰু তেনেকৈ কিবাকিবি বনাম আৰু দেখাই থাকিম ৰ'ব আৰু মাংস দালিত মই অকণমান নেমু দি দিছোঁ আৰু মাক সুধিলোঁ যে মা দেউতাই বিলাহী খাবনে মায়ে কৈছে যে খাব পাৰিবি দিবি সেইকাৰণে মাংসত এটা বিলাহী দি দিছোঁ কাৰণ একো মই মা মছলা দিয়া নাছিলোঁ যে না আদা নহৰু দিছোঁ না মা মছলা দিছোঁ একো দিয়া নাই সেইকাৰণে বিলাহী এটা দি দিছোঁ পানী দি উতলাই একেবাৰে মানে খুব কম মানে জোল ৰাখিম আৰু একেবাৰে শেষত দি দিছোঁ ধনিয়া তেতিয়া গোন্ধটো ভাল আহে আৰু এইফালে মোৰ মাংস হৈ গ'ল আৰু দালিও হ'ল আৰু এইফালে ভেন্দি ভাজিছোঁ ভাত কেৰেলা ফ্ৰাই কৰিলোঁ আৰু ডিম আছে দালি আৰু মাংস বাছ আজি ইমানেই মানে প্লেটত দিছোঁ দেউতাই কৈছে ইমানকৈ কিয় বনাব লাগে নালাগে নহয় কিন্তু কি হ'ব এইটো দেউতা দেই মোৰ অজিতা এইফালে টুপ এইটো ভাইটি আৰু এইফালে ভাগ্য দেউতা আৰু ভাগ্য লাষ্টৰ পষ্টটো চাব দেই বাকী এয়া ভাত পানী খাই কৰি ওলালে কাৰণ আহোঁতে বহুত সময় কাজিৰঙা ৰখিব লগা হ'ল 1 ঘণ্টামান ফচিলে জীৱ জন্তুৰ কাৰণে আচলতে গাড়ীবিলাক বন্ধ কৰি দিয়ে কিছুমান সেইকাৰণে সোনকালে যাবলৈ ওলালে বাকী এতিয়া মই টুপ সুধিছোঁ মোক মিছ কৰিছিলে নাই কৰা বোলে চাওকচোন বাৰু বাকী আজি ভিডিঅ'টো ইমানেই আছিলে বাই